ফ্ৰেণ্ডছ এতিয়া আপোনালোকক অল জিৰ' যি টাউন আৰু আপোনাৰ মাৰ্কেট আপোনাৰ আছে সেইখিনি পৰিৱেশ মই এতিয়া আপোনালোকক দেখাব লৈ গৈ আছোঁ। আৰু আমি সেইফালৰ পৰা এতিয়া আহিলোঁ চিখে লেক বুলি কয়, চিখে লেক দেখুৱাই আহিলোঁ আপোনালোকক। এতিয়া আপোনালোকক লৈ গৈ আছোঁ অল জিৰ' যি টাউন মেইন মাৰ্কেট বুলি কোৱা হয়, সেইটো মই এতিয়া আপোনালোকক দেখাবলৈ গৈছোঁ। এতিয়া মই ধুনীয়াকৈ ইউ টাৰ্ণ লৈ যাম এইফালৰ পৰা, ইউ টাৰ্ণ লৈ আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ। তেনে আহক ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ। অল জিৰ' টাউন ফ্ৰেণ্ডছ, তাৰপিছত আমি পাম হাপলি, আৰু বহুত ধুনীয়া ধুনীয়া আপোনাৰ মাৰ্কেট দোকান পোহাৰবিলাক দেখিব অল জিৰ' টাউনৰ। মই এতিয়া যিহেতু মই দেখুৱাই গৈ আছোঁ, আহক এতিয়া ফ্ৰেণ্ডছ চাই থাকক, মই দেখাব চেষ্টা কৰি গৈ আছোঁ আপোনালোকক। যিহেতু অল জিৰ' টাউন বুলি কোৱা হৈছে, তো মাৰ্কেট পোহাৰ যিবিলাক মানে ঘৰ থাকে সেইবিলাকো আপোনাৰ অল্ড মডেলৰ আছে। আপোনালোকে চাব এইবিলাক পুৰণা মানে মাৰ্কেটবিলাক আৰু ফ্ৰেণ্ডছ এইবোৰ। আপতানি ইয়থ এছ'চিয়েশ্যন অফিচ হয়। কমপ্লেক্স এয়া হৈছে অল জিৰ' টাউন, অৰুণাচল প্ৰদেশ। ইয়াৰ কাষতে আপোনাৰ হেলিপেড আছে। সেইকাৰণে ভিডিঅ' কৰা এলাও নাই, সেইকাৰণে দেখুওৱা নাই আপোনালোকক। এয়া হৈছে অল জিৰ' ব্ৰাঞ্চ ষ্টেট বেংকৰ। ইয়াতে আপোনাৰ প্ৰত্যেক মিনিটে মিনিটে ৱেডাৰ চেঞ্জিং হৈ থাকে। কোন মাহত ডাৱৰ হৈ যাব, কোন মাহত বৰষুণ হৈ যাব, কোন মাহত পূৰা চাফা একদম আকাশ দেখিব, ৰ'দ দেখিব, এনেকুৱা ধৰণৰ মানে মিনিটে মিনিটে ৱেডাৰটো চেঞ্জ হৈ থাকে আপোনাৰ এই জিৰ' ভেলী ঠাইখন। তো সেইকাৰণে মানে বহুত মানে ইয়াতে পৰ্যটকৰ এট্ৰেকশ্যন হয়, বহুত আকৰ্ষণ হয় এই ঠাইখনলৈ। তো সেইকাৰণে আপোনাৰ ফ্ৰেণ্ডছ আহে আৰু বহুতে, সেইকাৰণে আমিও আহিছোঁ। তো
তো যিসকল অহা নাই আপোনালোকে আহিব, ভাল লাগিব, ভাল পাব আপোনালোকে। এফালে যাব পাৰে, কিন্তু এফালে কিয় কাৰণ বেয়া ল'ব পাৰে ৰাস্তাটো, সেইকাৰণে চব গাড়ী এফালে গৈ আছে বাৰু। এফালে যাওঁ এতিয়া অলপ, কাৰণ এফালে দেখাই আছে নেকি মেপটোৱে।
হেল্ল' ফ্ৰেণ্ডছ, আকৌ হোটেললৈ উভতি আহিলোঁ। আৰু ফ্ৰেণ্ডছ, আজি মই আপোনালোকক অল্ড জিৰ' টাউন অৰুণাচল প্ৰদেশৰ যি আপোনাৰ ঠাইখন, যি জিৰ' ভেলীত অৱস্থিত ঠাইখন, তো সেইখন ঠাই আজি মই আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ। তো এই হোটেলৰ পৰিৱেশ বৰ্তমান আপোনালোকে চাই আছে। তো ভিডিঅ'টো কেনেকুৱা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনি ব্লগৰ ইউটিউব চেনেলটো। আজিলৈ ভিডিঅ' ইমানে আছিলে। বাই বাই, চি ইউ নেক্সট টাইম।